বা প্ৰতিবেদনখন দেখুৱালে এই শংকাখিনিও নোহোৱা হ'ব কাৰণ তাতে আজি জনজাতিসকলৰ बिथां हेमन्त बिश्व शर्मा जे आसामनि सीएम नोंथांमोना बयबो मिथियो बिथाङा गावनि ससियेल मिडियानि हेन्डेलजोंहाय मोनसे खोथा बा प्रेस मिटनि गेजेरजों खोथा बुंनायखौ जोङो नुनो मोन्दों जे मोनद' एसटि जानो थांगासिनो दं जे बिनि सायाव बिथाङा गुवारै खेंफोरथि होदों नोंथांमोना नायना ला भिडिअखौ जोबजासिम नाय अब्लासो बुजिगोन बिथाङा मा फोरमायलांखो माने बाथ्राखौ एसे सालिजारि खालामनानै नायग्रोदों नोंथांमोना बेनिफ्राय जों फिन सावरायफिनगोन আজি আমাৰ কেবিনেটত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন আলোচনা আদিৰ বিষয়েও আমি আলোচনা কৰোঁ কেবিনেটত আমি কথা বতৰা পাতোতে দেখিছোঁ যে আমাৰ প্ৰতিবেদনখন খুব ভাল কৰি নপঢ়াৰ বাবে কিছু লোকে বিশেষকৈ CC2I কিছু বাতৰি কাকতত মন্তব্য কৰা বা সংবাদ মাধ্যমত মন্তব্য কৰা আমি দেখা পাইছোঁ কেবিনেটে বিশ্বাস কৰে যে কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিলমানো ক্ষতি নহয় এই সংক্ৰান্তত যদি কেবিনেট কমিটিৰ ৰিপৰ্টখন বুজোতে পঢ়োতে কিবা অসুবিধা হৈছে তেতিয়াহ'লে কাৰোবাৰ মনত শংকা থাকিব পাৰে কিন্তু ভাল কৰি যদি পঢ়ে শংকা থাকিব নোৱাৰে আজি কেবিনেটে সিদ্ধান্ত লৈছে মন্ত্ৰী ৰনোজ পেগু কেশৱ মহন্ত পীযুষ হাজৰিকা তিনিজনীয়া কেবিনেট কমিটিখনে CC2Iক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব যাতে ইয়াত কোনো ভুল বুজাবুজি ৰাস্তা নাথাকে কেবিনেট কমিটিৰ লগত বহাৰ পিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত ময়ো আলোচনা কৰাৰ কাৰণে আমি ৰাস্তা খোলা ৰাখিম মূলত আজি কেবিনেটত এইখিনি আলোচনা বিশেষ যেহেতু কালি বিধানসভা হৈয়ে গৈছে গতিকে ইমান একো আলোচনাও নাছিলে অনানুষ্ঠানিক বা আনুষ্ঠানিক এইখিনি আজি আমি আলোচনা কৰিছিলোঁ স্যার 6 শিডিউলৰ ওপৰত কিন্তু আজি কটন বিশ্ববিদ্যালয়ৰ চৌহদতো দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ চক ইমান ডাঙৰ সিদ্ধান্ত এটা হৈছে তাৰ তুলনাত দুই এটা জায়গাত প্ৰতিবেদনখন ভাল কৰি নপঢ়িলে অলপ শংকা থাকিব পাৰে আমি বিশ্বাস কৰোঁ যে কেবিনেটৰ তিনিজনীয়া গোটে মাতি আনি কৈ দিলে বা মাতি আনি আলোচনা কৰিলে বা প্ৰতিবেদনখন দেখুৱালে এই শংকাখিনিও নোহোৱা হ'ব কাৰণ তাতে আজি জনজাতিসকলৰ 1% ক্ষতি হোৱা নাই আৰু তেওঁলোকে বিচৰাখিনিয়ে কৰা হৈছে নিবিচৰা একো কৰা হোৱা নাই भिडिअनि गेजेरजों नोंथांमोना मिथिबाय बिथाङा मा फोरमायलांखो मा बुंलांखो जे मोनद' एसटि मोननो थांगासिनो दं बेनि सायावहाय ना बिथाङा जि खोथा बुंलांबाय माने दासिमहालागै मोजाङै सावरायनायानो जायाखै होननानै बिथांमोना बुंबाय थादों जे केबिनेटआव जुदि दासिमहालागै सावरायनायानो जायाखैब्ला मानो बिल पास खालामनांगौ बिथांमोना एसेम्ब्लियावहाय ना बे खोथाया साननो गोनां माने गोथौयै सानना नायोब्ला बिथांमोना नैबेयाव पलिटिक्स हाबना थानायखौ नुहुरो आरोखि माने बे बाथ्राखौहाय फिदिं फिदा खालामबाय थानायखौ जों गोबां नुदों आरो लोगोसे जे एक्जिस्टिं ट्राइबेल थाखानाय ट्राइबेलफोराहाय 1%बो खहा जाया होननानै बिथाङा नैबे भिडिअनि गेजेरजों बुंनायखौ जों नुनो मोन्दों जुदि एसटि जुदि मोनमारोब्ला 1%ल' नङा बेयाव खहा जायनि जेबो खोथा फैया आरोखि माने एसटि मोनमारोब्ला खहा जागोनखि जाखागोन आरोना बिनिफ्राय बेयाव बिथांमोना फिदिं फिदा खालामबाय थानायखौसो जोङो नुनो मोन्दों नोंथांमोना बेनि सायाव मा बुंनो सानो कमेन्टआव लिरना हरनो हागोन चेनेलखौ बावनानै साबस्क्राइब खालामनानै ला नेक्स्ट आपडेटआव फिन लोगो मोनलाय